মোৰ দীপিকা অসম চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক সকলোকে গোটেই অসমবাসীক মই আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হৈছে ভাতৰ বিহুৰ সেই মেইন গেটখন। এইফালে আমি সকলো সোমাই যাব লাগিব আৰু এতিয়া আমি গৈ আছোঁ অন্য ঠাইলৈ য'ত আৰু বেলেগ দলৰ বিহু প্ৰস্তুতি চলি আছে।
Move.
ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হেলমেট পিন্ধি বুঢ়া হৈ যায় গ'লে।